বৰ্তমান সময়ত কোভিড এটা আতংকৰ বিষয় হৈ পৰিছে আৰু দেখা গৈছে যে যিসকল ব্যক্তি ইতিমধ্যে কোভিডত মৃত্যু হৈছে কিন্তু মৃত্যুৰ সময়ত তেওঁলোকৰ কোভিড ৰিপৰ্ট কিন্তু নেগেটিভ হৈছে কিন্তু কোভিডত সাফাৰ কৰাৰ মুহূৰ্তত তেওঁলোকৰ লাঞ্জত কোভিডে এনে ধৰণে আক্ৰমণ কৰি পেলায় যে কোভিডৰ পৰা মুক্ত পোৱাৰ পিছতো তেওঁলোক ঘূৰি আহিব পৰা নাই ইয়াৰ বাবে অতিকৈ প্ৰয়োজন হৈ পৰিছে ব্ৰেথিং এক্সাৰসাইজ যিয়ে আপোনাৰ হাওঁফাওঁ আপোনাৰ হাৰ্ট আপোনাৰ লাঞ্জ এইবিলাকক শক্তিশালী কৰি ৰাখে আৰু কোভিডৰ লগত যুঁজিবলৈ ইয়াক শক্তিশালী কৰি তোলে মই নিজেও যেতিয়া কোভিডত ভুগিছিলোঁ আৰু ইয়াৰ পিছত যেতিয়া মই উশাহ নিশাহত যথেষ্ট কষ্ট পাইছিলোঁ তেতিয়া এই এক্সাৰসাইজসমূহে মোক যথেষ্ট উপকাৰ কৰিছিল আৰু এই এক্সাৰসাইজসমূহ কৰিয়েই মই সুস্থ হৈছিলোঁ ইয়াৰ উপৰিও এই ব্ৰেথিং এক্সাৰসাইজসমূহ কোভিডত ভুগি থকা অৱস্থাটো বা কোভিডৰ পৰা ভাল হোৱাৰ পিছতো আৰু কোভিড হোৱাৰ আগতে এই ব্ৰেথিং এক্সাৰসাইজ কৰাটো একান্তই প্ৰয়োজনীয় হৈ পৰিছে যিয়ে আপোনাৰ শৰীৰটোৰ লগতে আপোনাৰ হাওঁফাওঁ হাৰ্ট লাঞ্জ এইবিলাকক আপোনাক শক্তিশালী কৰি ৰাখে সেয়ে আহকচোন আমি এই ব্ৰেথিং এক্সাৰসাইজসমূহ কেনেদৰে কৰে চাওঁ প্ৰথমতেই আপুনি আপোনাৰ সুবিধানুযায়ী এখন টুল বা চকী বা আপুনি মজিয়াত বহি ল'ব পাৰে কিন্তু আপুনি ষ্ট্ৰেইট আৰু পোন হৈ বহি ল'ব ইয়াৰ পিছতে আপোনাৰ দুয়ো নাকেৰে দীঘলকৈ উশাহ ল'ব আৰু দীঘলকৈ উশাহ এৰিব এনেদৰে আপুনি অতি কমেও 50 বাৰ কৰিব আৰু বেছিকৈ যিমান পাৰে সিমান কৰিব আৰু এনেদৰে 50 বাৰকৈ আপুনি 3 বাৰ অৰ্থাৎ 3 সেট কৰিব ইয়াৰ পিছতেই আপুনি সেই একেই উশাহ নিশাহ এটা নাকেৰে কৰিব দীঘলকৈ উশাহ ল'ব আৰু দীঘলকৈ এৰি দিব এনেদৰে আপুনি এই এক্সাৰসাইজটো অতি কমেও 50 বাৰ কৰিবলৈ চেষ্টা কৰিব আৰু বেছিকৈ যিমান পাৰে সিমান কৰিবলৈ চাব আৰু লগতে এই এক্সাৰসাইজটো আপুনি বিৰতি লৈ 3 বাৰ অৰ্থাৎ 3 সেট কৰিব ইয়াৰ পিছতে আপোনাৰ ইটো নাকলৈও ঠিক একে এক্সাৰসাইজ কৰিব এনেদৰে আপুনি 50 বাৰ অতিক্ৰম কৰাৰ পিছত কিছু সময় বিৰতি ল'ব তাৰ পিছত পুনৰ 50 বাৰ কৰিব আকৌ বিৰতি ল'ব আকৌ 50 বাৰ পুনৰ কৰিব আকৌ আধা মিনিট বা 1 মিনিট সময় বিৰতি লৈ আপুনি সম্পূৰ্ণ 3 সেট আপুনি কৰিব ইয়াৰ পিছতেই আপুনি 3 বাৰ উশাহ ল'ব আৰু এবাৰত উশাহটো এৰি দিব এনেদৰে আপুনি অতিকমেও 12 বাৰ কৰিব ইয়াৰ পিছত কিছু সময় বিৰতি ল'ব আকৌ 12 বাৰ কৰিব আকৌ বিৰতি ল'ব আকৌ 12 বাৰ কৰিব অৰ্থাৎ আপুনি 3 সেট কৰিব ইয়াৰ পিছতে আপুনি আপোনাৰ পেটটো যিমান পাৰে ফুলাই উশাহ ল'ব আৰু যেতিয়া উশাহটো এৰিব পেটটো যিমান পাৰে ভিতৰলৈ সুমুৱাই দিব এনেদৰে
আপুনি অতি কমেও 70 বাৰ আৰু অতি বেছিকৈ আপুনি যিমান পাৰে সিমান বাৰ কৰিব তাৰ পিছত 1 মিনিট সময় আপুনি বিৰতি ল'ব তাৰ পিছত পুনৰাই কৰিব আৰু এনেদৰে আপুনি এই এক্সাৰসাইজো আপুনি 3 বাৰ অৰ্থাৎ 3 সেট কৰিব ইয়াৰ পিছতে আপুনি এটা নাকেৰে উশাহ ল'ব আৰু বাও নাকেৰে উলাই দিব আকৌ বাও নাকেৰে উশাহ ল'ব সু নাকেৰে উলাই দিব আকৌ সু নাকেৰে উশাহ ল'ব বাও নাকেৰে উলাই দিব এনেদৰে আপুনি অতি কমেও 30 পৰা 40 বাৰ আপুনি কৰক হাত দুখন এনেদৰে কপালত দি ল'ব এইটো আঙুলিৰে এইটো নাক কন্ট্ৰোল কৰিব আৰু এইটো আঙুলিৰে এইটো নাক কন্ট্ৰোল কৰিব ইয়াৰ পিছতে আপুনি এনেদৰে আপুনি অতি কমেও 30 বাৰ পৰ্যন্ত কৰক আৰু এনেদৰে 30 বাৰ কৰাৰ পিছত আধা মিনিট বা 1 মিনিট সময় বিৰতি লৈ পুনৰ কৰক আৰু তেনেদৰে আপুনি সম্পূৰ্ণ 3 সেট এই এক্সাৰসাইজ কৰক ইয়াৰ পিছতে আপুনি ডিঙিৰে উশাহ ল'ব আৰু ডিঙিৰে উশাহটো এৰি দিব এনেদৰে আপুনি 12 বাৰকৈ 3 সেট আপুনি কৰিব অৰ্থাৎ প্ৰথম 12 বাৰ কৰি আধা মিনিট বা 1 মিনিট সময় আপুনি বিৰতি ল'ব তাৰ পিছত পুনৰ 12 বাৰ কৰিব আকৌ বিৰতি ল'ব আকৌ 12 বাৰ কৰিব আৰু এনেদৰে আপুনি সম্পূৰ্ণ 3 সেট কৰিব ইয়াৰ পিছতে আপুনি কপালভাতি অৰ্থাৎ জোৰেৰে পেটটো সুমুৱাই নাকেৰে আপুনি উশাহবোৰ এৰি দিব এনেদৰে আপুনি অতি কমেও 120 পৰা 150 বাৰ কৰক আৰু বেছিকৈ যিমান পাৰে সিমান কৰক তাৰ পিছত কিছু সময় আধা মিনিট বা 1 মিনিট সময় বিৰতি লৈ পুনৰ আপুনি কৰক আৰু তেনেদৰে আপুনি এই এক্সাৰসাইজটো সম্পূৰ্ণ 3 সেট কৰক ইয়াৰ পিছতে আপুনি সেই একেই এক্সাৰসাইজ এটা নাকেৰে কৰক এনেদৰে আপুনি 100 পৰা 150 বাৰ পৰ্যন্ত কৰক আৰু 3 সেট কৰক ইয়াৰ পিছত আপুনি ইটো নাকেৰেও সেই একে এক্সাৰসাইজ কৰক এই এক্সাৰসাইজটো আপুনি 100 পৰা 150 বাৰ পৰ্যন্ত কৰক আৰু 1 মিনিট বা আধা মিনিটৰ বিৰতি লৈ সম্পূৰ্ণ 3 সেট কৰক ইয়াৰ পিছতে আপুনি দীঘলকৈ উশাহ ল'ব তাৰ পিছত আপুনি উশাহটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিব আপোনাৰ পেটটো ভিতৰলৈ সুমুৱাই দিব মূৰটো তললৈ হাওলাই দিব আৰু হাত দুখন জলান্ধৰ অৰ্থাৎ ওপৰলৈ আপুনি উঠাই সম্পূৰ্ণ উশাহটো আপুনি বন্ধ কৰি ৰাখিব আপোনাৰ গুহাধাৰ আৰু পেচাব কৰা ৰাস্তাও আপুনি সম্পূৰ্ণৰূপে বন্ধ কৰি দিব যাতে ভিতৰৰ বায়ুসমূহ বাহিৰলৈ ওলাই নাযায় আৰু এনেদৰে কিছু সময় থকাৰ পিছত যিমান পাৰে সিমান সময় আপুনি উশাহটো বন্ধ কৰি ৰাখিব আৰু যেতিয়া আপুনি নোৱাৰা হৈ যাব তেতিয়া লাহে কৰি আপুনি নাকেৰে উশাহসমূহ এৰি দিব মই কৰি দেখুৱাইছো পেট ডিঙি হাত
এনেদৰে যিমান সময় পাৰে আপুনি উশাহটো বন্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিব আপুনি অতি কমেও 1 মিনিট সময় যেন আপুনি উশাহটো ধৰি ৰাখিব পাৰে আৰু ইয়াৰ পিছত যেতিয়া নোৱাৰা হৈ যাব তেতিয়া নাকেৰে লাহেকৈ উশাহটো এৰি দিব আমাৰ শৰীৰৰ কিছুমান কাম আমি নিজে নজনাকৈ আমি নিজে নকৰাকৈ নিজে হৈ আছে তাৰ ভিতৰত উশাহ নিশাহু এটা এই উশাহ নিশাহ আমি নিজে একো নকৰাকৈ নিজেই উশাহ নিশাহবিলাক চলি থাকে আৰু আমাৰ শৰীৰৰ ভিতৰত এই বায়ু প্ৰবাহমান হৈ থাকে আৰু এই উশাহ নিশাহতেই আমাৰ প্ৰাণটো লুকাই থাকে য'ত বিশ্বাস কৰা হয় আমাৰ আত্মাটো লুকাই থাকে গতিকে এই ব্ৰেথিং এক্সাৰসাইজক আমি আমাৰ প্ৰাণটো থাকে বাবে আমি ইয়াক প্ৰাণক্ৰিয়া বুলিও কওঁ এই প্ৰাণক্ৰিয়া কৰিবৰ কাৰণে আপোনাক খুব বেছি 20 মিনিটৰ পৰা 25 মিনিট সময়ৰ প্ৰয়োজন হয় আপুনি পুৱা অতি সোনকালে উঠি আপুনি দিনটোত ৰাতিপুৱা এবাৰ আৰু গধূলি এবাৰ যদি কৰিব পাৰে তেনেহলে এই কোভিডৰ লগত আপুনি সম্পূৰ্ণৰূপে যুঁজিবলৈ সাজু হৈ পৰিব আৰু কোভিড হলেও বা নহলেও আপোনাৰ হাওঁফাওঁ লাঞ্জ বা আপোনাৰ হাৰ্টত কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে গতিকে এই 25 মিনিট সময় আপুনি আপোনাৰ শৰীৰক দিয়ক আৰু জীৱনটো সুন্দৰ কৰি পেলাও এই প্ৰাণক্ৰিয়া কৰাৰ লগে লগে আপুনি আপোনাৰ শাৰীৰিক মানসিক উন্নতিৰ লগতে আপুনি আধ্যাত্মিক জীৱনতো যথেষ্ট উন্নতি কৰিব আপোনাৰ এই আধ্যাত্মিক উন্নতিয়ে আপোনাক আৰু নতুন আনন্দ আপোনাৰ জীৱনলৈ কঢ়িয়াই আনিব আধ্যাত্মিক জীৱনৰ বিষয়ে যদি আপুনি বিশদভাৱে জানিব বিচাৰে তেন্তে হলে আপুনি লগ ইন কৰক www.shivyog.com Thanks for watching ধন্যবাদ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু বাকি থকা ভিডিঅ'সমূহ উপভোগ কৰক